আপোনালোকে ভাবিছে চাগে আজি মোৰ কান্দিবলগীয়া কিয় হ'ল। আজি ৰাতিপুৱা উঠিয়ে মোৰ হাঁচিয়ে এনে অৱস্থা, এফালৰ পৰা চকুৰ পানী, আনফালে চৰ্দি, বহু বছৰ ধৰি চলি থকা এই এলাৰ্জি। আৰু এই স্প্ৰেটো দেখিছেনে, এইটো মাৰিলেহে মোৰ শান্তি। অলপ সময় পাছত নিজে নিজে ঠিকো হৈ যায়। সেয়া অকল মোৰ লগতে হৈছে নে আন কাৰোবাৰ সৈতেও হৈছে সেই কথা জনাবচোন, আৰু যদি কিবা উপায় আছে সেয়াও জনাব। তাৰ পাছতে মোৰ ডেইলি এক্সাৰচাইজ আৰু কিছু কাম। সেইখিনিতে মোৰ পুতলাজনীও আহি পালেহি। এইক পালে আৰু মোক একো নালাগে। আৰু সঁচাকৈ ক'ব গ'লে তাইক পোৱাৰ পাছতে মোৰ সকলো অসুবিধা এই ক্ষণে উৰি গ'ল। তাইৰ লগতে খেলি ইমান সময় যে পাৰ হ'ল সেই কথা গমকেই নাপালো। আবেলি তাইক লৈ অলপ ওচৰতে খোজকাঢ়িব আহিলো। ইয়াতে কিবা এটা খাবলৈ মন যোৱা চিকেন মেকৰণিৰ লগত চিকেন পকৰাও অৰ্ডাৰ দি দিলো। আৰু ঘূৰি আহোঁতে মা হাতৰটো আজি নিৰামিষ, সেয়ে কিছু পকৰা লৈ ঘূৰি আহিলো। হয়তো দিনবোৰ অলপ অসুবিধাৰে আৰম্ভ হ'ব পাৰে, কিন্তু যদিহে আপুনি সেই অসুবিধা আওকাণ কৰি হাঁহি ফূৰ্তি আৰু ভাল পোৱা মানুহৰ সৈতে কটোৱা মুহূৰ্তবোৰেৰে ঢাকি পেলাব পাৰে, তেন্তে দিনটোৰ শেষত সুখময় যাত্ৰা হৈ পৰে। আজিৰ দিনটোতো মোৰ এনেকৈ পাৰ হ'ল। বাৰু গাইজ, আজিলৈ আহিছো।